দেউতা চাহ খালা? চাহ খালোঁ। আজিকালি পেপাৰ চাবই নোৱাৰি। দেশত হৈছে কি? কেৱল গুলীয়াই গুলী লুণ্ঠন। চৰকাৰে কৰিছে কি? চৰকাৰখন অকণমান কঠোৰ হোৱাটো উচিত। কি ক'বা দেউতা, আজিকালি ইলেকশ্যনৰ আগত এটা কথা আৰু ইলেকশ্যনৰ পিছত এটা কথা। কি কৰিবা শুনটো, আজিকালি চৰকাৰে কয় এটা আৰু কৰে এটা। এ দেউতা বাদ দিয়া সেইবোৰ। শুনা না, কালিলৈ কলেজত কুইজ কম্পিটিশ্যন এখন আছে। তাত ছাৰহঁতে মোক জইন কৰিব কৈছে। হয় নেকি? বৰ ভাল কথা হ'ব দেখোন। মা, মই গৈ থাকোঁ। ঠিক আছে যা। তই যেনে তেনে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলি, তাৰ পৰা কিবা লাভ হ'লনে? ক'ৰবাত নাচ, ক'ৰবাত অভিনয়, ক'ৰবাত কিবা, এইবোৰৰ পৰা কি লাভ হৈছে? কলেজৰ নামত ভেকু ভাওনা। যা তই কাৰোবাৰ ঘৰত বোৱাৰী হগে, কমচে কম ঘৰখনতো শান্তি হ'ব। হেৰি কিয় তাইক একেবোৰ কথা সদায় সদায় কৈ গালি দি থাকে? মা, মই গৈ থাকোঁ। হেৰি কিয় ছোৱালীজনীৰ লগত ইমান সদায় সদায় লাগি থাকে আপুনি? তাই যে সৰুজনীৰ দৰে জ্ঞানী, পঢ়াত ভাল নহ'ল, সেইকাৰণে ক'বলৈ মই বাধ্য হৈছোঁ। দেউতা তুমিনো কিয় সেইবোৰ ভাবি থাকা? বায়ে নাচি ভাল পায়, অভিনয় কৰি ভাল পায়, আৰু মোৰ বিশ্বাস বা এদিন নহয় এদিন ডাঙৰ এক্ট্ৰেছ নহ'লে ডান্সাৰ হ'বই। মোৰ যে গৌতম ছাৰৰ কথাবোৰ শুনিলে হাঁহি উঠে। মানুহে যে ইমান ফুটনি মাৰি কথা ক'ব পাৰে। সঁচাকৈ দেই। হয় দেই, আৰু ছোৱালীবিলাকৰ লগত কেনেদৰে যুগটো লগা দি লাগি থাকে। তাকেহে। বাৰু বহুত টাইম হ'ল, মই ঘৰলৈ যাওঁ, তই যাবি? হ'ব দে। হেল্ল'। কোৱা। কি কৰিছা? এয়া শুব আহিছোঁ। ভাত খালা? খালোঁ। তুমি খালা? খালোঁ। ঠিক আছে দিয়া, তুমি শুৱা। গুড নাইট। হ'ব দিয়া। বা প্ৰণয় দা হয় নেকি বাৰু? তই কেনেকৈ জানিলি? আৰে বা, ভণ্টি কাৰ? ভণ্টি, তই কিন্তু আজিকালি বৰ কথা খুচৰিবলৈ লৈছ দেই। হ'ব দে, মই কাকো নকওঁ নহয়। বাৰু শুন আকৌ, যোৱা 7 তাৰিখে যোৰহাটত হোৱা নাটকৰ ৰিজাল্ট দিলে। আমি প্ৰথম পুৰস্কাৰ পাইছোঁ। এই মজা। পিছে মাহঁতক ক'লি নে? সেই নাই কোৱা, দেউতাইচোন এইবোৰ ভালেই নাপায়, সেইকাৰণে ঘৰত কোৱাই নাই। হ'ব সেইবোৰ বাদ দে, মোৰ কিন্তু বহুত ভাল লাগিছে তোৰ কথাটো শুনি। মই টোপনি আহিছে। শু। মা, মই গৈ থাকোঁ। দাদা, তই মোক থৈ আহিবি বলচোন। ঠিক আছে ব'ল। তোৰ কলেজৰ ড্ৰেছ এইটো কেতিয়াৰ পৰা হ'লো? মানে দেউতা, কলেজত একক অভিনয় আৰু নাচৰ কম্পিটিশ্যন আছে। কি লাভ হ'ব তোৰ এইবোৰ কৰি? দেউতা ৰ'বাচোন, তুমি খং নকৰিবা। এই খং কিয় নকৰিম হে? আজি এমাহমানৰ পৰা চাই আছোঁ। পঢ়া শুনা বাদ দি কেৱল নাচ গান, ক'ৰবাত এক্টিং, সেইবোৰৰ পৰা কি লাভ হৈছে? কিবা উপকাৰ হৈছে নেকি? মোক এটা কথা কোৱা দেউতা, মই এইবোৰ কৰাত তোমাৰ কিহৰ আপত্তি? মইতো একো ভুল কাম কৰা নাই না, তোমালোকক লাজত পেলোৱা কিবা কাম কৰিছোঁ। কিয় সদায় একেটা কথা কৈ থাকা? তই দেউতাৰ মুখে মুখে কথা ক'ব পৰা হৈ গ'লি? মুখে মুখে কথা কোৱা নাই দেউতা, মোক এটা উত্তৰ লাগে। মই এইবোৰ কৰাত তোমালোকৰ প্ৰব্লেম কি? জোনালী, ব'ল মই তোক থৈ আহোঁ। বাৰু সেইবোৰ বাদ দে, আজিতো নাচ বহুত ধুনীয়া হৈছে। ষ্টুডেণ্টবোৰে কথা পাতি থকা শুনিছিলোঁ। চেষ্টা সদায় কৰোঁ ভাল কৰিবলৈ, বাকীখিনি ভগৱানৰ ওপৰতহে নিৰ্ভৰ কৰিছোঁ। আমিবোৰ তোৰ লগত সদায় আছোঁ, তই আগবাঢ়ি যা। মই যাওঁ। যা। ভণ্টি, কি হ'ল? তই মনটো মাৰি আছো যে? একো নাই। মোকো নকওঁনে? কি
কি হ'ল তই কান্দিছ যে? দাদা দেউতাই কিয় বুজি নাপায় কথাবোৰ মই নাচ আৰু অভিনয় থাকিব নোৱাৰোঁ বহুত ভাল পাওঁ মই বুজি পাইছোঁ কিন্তু কি কৰিবি দেউতাইচোন চৰকাৰী চাকৰি বাদে একো বুজি নাপায় চাকৰি এটাই যে মানুহৰ জীৱন পাৰ কৰিব পাৰি সেইটো কিয় ভাবে চাকৰিতে মানুহৰ জীৱন নিৰ্বাচিত নকৰে হ'ব দে তই একো চিন্তা নকৰিবি চব ঠিক হৈ যাব এই ৰ'দটো মুখতে পৰিছে মোৰ ভাগৰ সঁচাকৈ দেই এই মোৰ এই চাইকেলখন সলাব হ'ল সলাব নহয় পেলাব হ'ল এখন সেই তেনেকৈ নকবি দেই এইখন চাইকেল লৈ মই কিমানজনীক পতালোঁ কিমানজনী পতালি অ' ভাই শুনচোন এই আমাৰ মামী ছোৱালীজনী অঁ ক এই কিবা মডেলিং শিকে শিকাই বৰ এটা বেয়া নালাগিব তেনেহ'লে এইটো অকল এইবিলাক ধান্দাই এই ধৰণৰ মাছ চিনাকি আছে নেকি চিনাকি মই পাৰোঁ অলপ চলপ তই চাক্কা নেকি তই নহয় সেইটো নহয় হ'লেও মই পাৰোঁ মানে অলপ যা ঠুমকা এটা মাৰি দেখা এইখিনিত চাবি চাওঁ ঠুমকা ঠুমকাই মাৰ তই চাবি কৰি নাথাকিবি অলপ দেৰি পিছত আন্ধাৰ হ'ব তোক নেদেখিম জল্দি কৰ চাবি তেতিয়াহ'লে এইটো মোৰ স্পৰ্টিং এইটো মোৰ ফৰক স্পৰ্টিং এইটো মোৰ পেণ্ট এইটো মোৰ জাঙিয়া বেন নহয় লং পেণ্ট তই চাবি প্ৰথমতে এনেকৈ এনেকৈ ল'লি হাতখন এনেকৈ দিলি তাৰপিছত এইটো চাবি গোটেইটো সিজি যায় বে ভালকৈ মন দি চা না বাবাহঁত হ'ব তই কৰ অঁ এতিয়া ঘূৰিব লাগিবনে ঘূৰা বস্তু এনেকৈ ঘূৰিবি এবাৰ এনেকৈ ল'লি তাৰপিছত আকৌ যাবি এখোজ দুখোজ সেইটোক লৈ যা সেইটোক লৈ যা ধুনীয়া হৈছিল নে বাৰু তই ইয়াত বহ ৰাস্তা ফালিব নালাগে বহ তই বহি থাক মোৰতো বেয়া কৰি নাথাকিবি দে তই গে নেকি আৰু ল'ৰাভাগে থাকিবি কি মাইকী মানুহ চাগে ইফালে সিফালে এনেকৈ গৈ থাকো যিমানকেইটা গাত হাই নাই সিমানকেইটা তই পজে দি থাক নহয় নহয় বল ঐ কেতিয়াবাতে আহিলি নি অঁ তো মই কেতিয়াবাতে আহিলোঁ তইহে ইমান দেৰি কৰিছ বেয়া নাপাবি বা কলেজলৈ গ'ল সেইবাবে ঘৰত কাম কৰি আহিব লগা হৈছে হ'ব দে বেয়া নাপাওঁ পিছে তোৰ খবৰ কেনে ভালেই তোৰ ভাল অঁ পিছে তই আৰু কিমান দিন থাকিম ভাবিছ এসপ্তাহমান থাকিম বুলি ভাবিছোঁ অঁ ঐ তোৰ বাক বহুত দিন লগ পোৱা নাই ইমান ধুনীয়া অভিনয় কৰে ময়ো শিকিবহে লাগিব হয় নি লগ কৰাই দিম বাৰু এদিন আৰু শুনচোন কালি ইনষ্টাগ্ৰামত বাৰ ভিডিঅ' এটা পাইছিলোঁ বহুত ধুনীয়া হৈছে হয় নি হয় আকৌ পিছে তোৰ বায়ে অভিনয় জগততে থাকি গোটেই জীৱন কটাম বুলি ভাবিছেনে নে বেলেগ কিবাও চিন্তা কৰিছে এনি জব মই জনাতো বাই কালচাৰেল লাইনটো খুবেই ভাল পায় সহজেতো তাই এইটো লাইন এৰি নিদিয়ে সেইটো মই জানো বুজিছোঁ দে বাৰু মই গৈ থাকোঁ দেৰি হ'লে দাদাই গালি পাৰিব যা কি হ'ল মনে আছা যে নাই এনেই অলপ বাকী তোমাৰ এক্টিং আৰু ডান্সৰ কেনে চলিছে কাম ভালেই চলি আছে কিন্তু দেউতাই এইবোৰ ভাল নাপায় এইবোৰৰ পৰা দূৰত থাকিব কয় কিন্তু তুমিতো এইবোৰ ভাল পোৱা এৰিব পাৰিবা জানো নোৱাৰো মই নাচি ভাল পাওঁ অভিনয় কৰি ভাল পাওঁ কিন্তু দেউতাই এইবোৰ বুজি নাপায় কেতিয়াবা এনে লাগে যেন ঘৰ এৰি ক'ৰবাত গুচি যাম সেইটো কথা নহয় আচলতে তোমাৰ দেউতাই তুমি ঘৰখন চলাব পৰাকৈ কিবা এটা কৰাটোহে বিচাৰে সেইটো মই বুজি পাওঁ প্ৰণয় মই এইটো জানো যে এটা বয়সলৈকেহে কালচাৰৰ লগত জড়িত হৈ থাকিব পাৰি কিন্তু দেউতাই একেবাৰে এৰি দিয়াৰ কথা কৈছে এইবোৰ কাম ভণ্টি শুনচোন কচোন চা ভণ্টি তইচো জানো দেউতাৰ কথা আৰু তই কৰা কামবোৰ দেউতা অলপো এগ্ৰী নহয় সেইবাবে তই এইবোৰ বাদ দে দাদা তই মোক আজি এনেকৈ ক'লি ক'বলৈ বাধ্য হৈছোঁ কাৰণ একেবোৰ কথালৈ ঘৰখন হুলস্থুল হোৱাটো মই নিবিচাৰোঁ মোৰ কাৰণে যদি সদায় সদায় অশান্তি হয় তেনেহ'লে মই ঘৰ এৰি গুচি যাম ক'বলৈ বাধ্য হৈছোঁ কাৰণ একেবোৰ কথালৈ ঘৰখন হুলস্থুল হোৱাটো মই নিবিচাৰোঁ কি লাভ হ'ব তোৰ এইবোৰ কৰি
তাৰমানে কথা সেইটোহে। দাদাই এইবোৰত বাধা দিছে এতিয়া। পিছে দাদাইটো আগতে ছাপোৰ্ট কৰিছিল, কি হ'ল? দাদাইও আজিকালি এইবিলাকত ছাপোৰ্ট নকৰে নি? কৰিছিল, কিন্তু দেউতাৰ কথা শুনি শুনি দাদাইও এতিয়া এইবোৰ বাধা দিছে। হ'ব বুজিছোঁ, বেছি চিন্তা নকৰ। জোনালী, আপুনি? প্ৰতীক্ষা চক্ৰৱৰ্তী। মই আছাম কালচাৰৰ লগত জড়িত এগৰাকী ব্যক্তি। তোমাৰ অভিনয় দেখিছোঁ, মই তোমাৰ নৃত্যও দেখিছোঁ। সুন্দৰ কলা আছে তোমাৰ। কিন্তু কি কৰিব বাইদেউ, মোৰ ঘৰত দেউতাই এইবোৰ ভাল নাপায়, সেইবাবে এৰি দিম বুলিয়ে ভাবিছোঁ। এৰিবলৈ সহজ, কিন্তু সেইখিনি পাবলৈ কিমান কষ্ট কৰিব লাগে মই জানো। মানুহৰ আগত পাব্লিচিটি হ'বলৈ হ'লে কিমান কষ্ট কৰিব লাগে সেইটো চাগে তুমি বুজিব পৰা নাই। বাইদেউ, আপুনি মোক সহায় কৰিবনে এই ক্ষেত্ৰত? পাৰে যদি আপোনাৰ ওপৰতে আশা কৰিছোঁ। আচলতে জোনালীয়ে কালচাৰ লাইনটো খুব বেছি ভাল পায়। ঠিক আছে হ'ব, মই আছোঁ জোনালীৰ লগত। ধন্যবাদ বাইদেউ। ঠিক আছে ৰোৱা। এবাৰ তয়ো ল, সুধে অলপ। দিম ৰ। চাওঁ 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 চাওঁ। ঠাণ্ডা পাইছে ন অলপ? চেঁচা পেলাই দিছে। কি চেঁচা পেলাইছে? পেটটো আকৌ। আহ, কি হ'ল তাই বোলো? কি হ'লনো তোমাৰ? দুখ পালা নি? অলপ পাইছোঁ। খালী এই ব'ল খাওঁ, ব'লা, ব'লা, এই ব'লা ব'লা খাওঁগে ব'লা তোমাক। নাই। জোনালী, মই কথা এটা শুনিছোঁ। অসমত এখন নতুন চিনেমাৰ কাৰণে অডিশ্যন লোৱা হৈছে। তাৰ বাবে অডিশ্যনৰ কাৰণে তুমিও যাবা। তাত অসমৰ বিভিন্ন ধৰণৰ জিলাৰ পৰা ব্যক্তি আহিব। কিন্তু বাইদেউ, মই জানো অডিশ্যনত চিলেক্ট হ'ম, আৰু মইতো এনেদৰে ক'তো অডিশ্যন দি পোৱা নাই। চিলেকশ্যন হোৱা নোহোৱা পাছৰ কথা, এবাৰ অডিশ্যনটো দি চোৱা। মানুহৰ লগত চিনাকি হ'বলৈ চেষ্টা কৰা। হ'ব বাইদেউ, মই যাম। দেউতা শুনাচোন। কোৱা। চোৱা দেউতা, ৰূপালী আৰু জোনালী তোমাৰে চলি ন? কিয় সুধিলা? নহয়, মই বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ। তুমি যেনেকৈ ৰূপালীক ছাপোৰ্ট কৰি আহিছা, তাৰ 1% জোনালীক কিয় ছাপোৰ্ট কৰা নাই? তাইতো একো বেয়া কাম কৰা নাই। মই জানো তাই বেয়া কাম কৰা নাই, কিন্তু আজিৰ পৰিৱেশত চৰকাৰী চাকৰি এটা নহ'লে চলিব পাৰিব জানো? দেউতা, মোক এটা কথা কোৱাচোন। কোৱা। চৰকাৰী চাকৰি কৰিলেহে এজন মানুহ ছাকচেছ হয় নেকি? আৰু চোৱা, তাইক যদি আমি ঘৰৰ পৰাই ছাপোৰ্ট নকৰোঁ, বাকী সমাজৰ পৰা কি ছাপোৰ্ট পাব? তুমিয়ে কোৱা। তুমি মোক নীতি শিক্ষা দিবলৈ আহিছা নেকি? নীতি শিক্ষা দিয়া নাই, আৰু শিক্ষিত মানুহে অশিক্ষিত কাম কৰিলে ভাল নেদেখায়। শইকীয়া আহিছেনে? গৈছোঁ ৰ'ব। সোনকালে আহক। কামটো হ'লগেনে? কামটো হ'লগৈ, অকল চহীটো বাকী আছে। তেতিয়াহ'লে উঠক। ব'লক। ছাৰ নমস্কাৰ। নমস্কাৰ। বহক। বৰুৱা আৰু শইকীয়া কিয় আহিলে কওকচোন? ছাৰ, আপোনাৰ চহী এটা আছিলে, চাওকচোন। হ'ব, বহক বহক। ঠিক আছে বাৰু, মই চহীটো কৰি দিছোঁ। ঠিক আছে, মই লিখি দিছোঁ বাৰু। ধন্যবাদ ছাৰ। ছাৰ, কামটো আপুনি চাব, আমি কাগজখন দিমগৈ বাৰু। ঠিক আছে, মই লিখি দিছোঁ বাৰু। মই বাকীখিনি চাই দিম দেই। ঠিক আছে ছাৰ, আমি আহিছোঁ। ঠিক আছে, যাওক। ঠিক আছে ছাৰ। কি হ'ল, ইমান দেৰি হ'ল যে? ঘৰত দাদাহঁত আছে, সেইবাবে। কথা এষাৰ আছিল। কি কথা? আচলতে মই দিল্লীলৈ যাব লাগিব। কি? কিয়? দেউতাৰ গাটো ভাল নহয়, আৰু ঘৰৰ একমাত্ৰ ল'ৰা যিহেতু মই, তো দেউতাৰ বিজনেছটো ময়ে চাব লাগিব। কিন্তু কিমান দিনৰ কাৰণে? কিমান দিনৰ কাৰণে সঠিককৈ মই ক'ব নোৱাৰিম, কিন্তু যোৱাটো মই যাবই লাগিব। মোৰো এটা কথা আছে। কি কথা?
মই কাইলৈ অডিশ্যনৰ বাবে গুৱাহাটী যাম। অঁ ভাল কথাহে। তথাপিতো ভয় ভয় লাগি আছে অ'। তুমিচোন সকলো জানাই ভয় কৰিবলৈ কিটো আছে। কিন্তু এবাৰ প্ৰথম যে। হ'লেও একো নাই দিয়া, ভালকৈ কৰি যাবা। বাকী খবৰবিলাক মই পাই থাকিম। বাৰু এইবোৰ বাদ দিয়া, মোক বিয়া কেতিয়া পাতিবা? কি বিয়া? হেত পাগলীজনী, কি কোৱা? মই পাগলী। আৰে শুনাচোন, আৰে বাবা তুমি শুনাচোন। কোৱা। মই তোমাৰ হয় তোমাৰে হৈ থাকিম। হ'লেও মোৰ ভয় লাগে। আৰে ভয় কৰিবলৈ কিটো আছে। ৰূপালী, ৰূপালী, ঐ ৰূপালী। অঁ জুনুকা, তই কেতিয়া আহিলি? হ'ল অলপ দেৰি। তইনো ইমান কি চিন্তা কৰি আছ? মাতি থকা গম নাপাৱ যে? একো নাই অ'। মিছা নকবি দেই, কচোন কি চিন্তা কৰি আছ? আজি বা গুৱাহাটীলৈ গৈছে অডিশ্যন এটা দিবলৈ। তাকে চিন্তা কৰি আছোঁ। নাৰ্ভাছ নহ'লেই হয় তাই। হ'ব দে, চিন্তা কৰিব নালাগে। চাবিচোন ভাল হ'ব, আৰু বা চিলেক্টো হ'ব। ব'ল। অঁ শুনাচোন। অঁ কওকচোন। তুমি জোনালী নহয় জানো? হয় মই জোনালীয়ে, কওকচোন। তুমি ক'ৰ পৰা আহিলা? গুৱাহাটীলৈ গৈছিলোঁ অডিশ্যন এটাৰ কাৰণে। তুমিনো কি এইবিলাক নাচ বাগ কৰি সময় নষ্ট কৰিছা? ইয়াৰ পৰা তোমাৰ কিবা লাভ আছে জানো? মানে আপুনি কি ক'ব বিচাৰিছে এইবোৰ? তুমি নাচিবাগৈ থকাতকৈ পঢ়া শুনা কৰা, এইবোৰ বাদ দিয়া। মোক উপদেশ দিব নালাগে খুৰী, মই সৰু ছোৱালী নহয়, মই গৈ থাকোঁ। কথাটো ক'লো বেয়া পালে চাগে? বেয়া পালে পাওক, কি আহে যায়? তুমিনো কি এইবিলাক নাচ বাগ কৰি সময় নষ্ট কৰিছা? ইয়াৰ পৰা তোমাৰ কিবা লাভ আছে জানো? তুমি নাচিবাগৈ থকাতকৈ পঢ়া শুনা কৰা, এইবোৰ বাদ দিয়া। বা কি হৈছে? তই এনেকৈ কান্দি কান্দি আহিছ যে? ভণ্টি, সকলোৱে কিয় মই নচা আৰু অভিনয় কৰাৰ লগত লাগি থাকে? কি হৈছে ভালকৈ কচোন। দেউতাই আকৌ কিবা ক'লে নি? দেউতা নহয়ও, ওচৰৰ খুৰীয়ে নচাৰ বাবে বহুত কথা শুনাইছে আৰু নাচ অভিনয় এইবোৰ বাদ দি পঢ়িব কৈছে। বা তই আনৰ কথা নুশুনিবি, তোৰ যিটো ভাল লাগে তই সেইটো কৰ। চাবি যেতিয়া তই সফল হবি চবেই মুখ বন্ধ হৈ যাব। তই ঠিকেই কৈছ ভণ্টি। ঐ ল'ৰা, কথা এটা শুনিছোঁ। কি? এই পিঁয়াজিক বোলে কোনোবা ল'ৰা এটা চাবলৈ আহিছে। এই মায়ে কাৰোবাক কৈ আছিলে, মই তাকে শুনিলোঁ। মোৰ কথাটো নুশুনা নহয়, গম পাওঁ। আজি 3 দিনৰ পৰা মই তাইক লক্ষ্য কৰি আছোঁ। তাই মোক মানে অকণমান গেপ দিব বিচাৰিছে। এতিয়া কি কওঁ কচোন? পলুৱাই লৈ আনো নি? হে পাৰি। সেইটো ভাল নহ'ব নেকি? তাৰ বাহিৰে মোৰ একো উপায়ো নাই। তই যাবিনে? মই আছোঁ বাৰু লগত। আৰু তই? চা ভাই, বেয়া নাপাবি, কিন্তু মই এই ক্ষেত্ৰত থাকিব নোৱাৰিম দেই। তেতিয়াহ'লে তই যাবগৈ পাৰ। তই থাকিবিনে? মই আছোঁ। বেয়া নাপাবি ভাই, কিন্তু মই এই ক্ষেত্ৰত তই এবাৰ ক'লি নহয়, হ'ব তই ওলা। যা যা যা। বেয়া লগা আছিলে নেকি আৰু? ইয়াক মই প্ৰতিটো ক্ষেত্ৰত চাওঁ। আজি খং উঠা নাই, ইয়াৰ প্ৰতিটো ক্ষেত্ৰত চাওঁ মই। ই তেনেকুৱাখনে কৰি থাকে। এই ব'ল। ঐ ৰ, পিছে যাবি কেতিয়া? খুৰা দোকানখনটো 10টাত বন্ধ কৰে। মই খুৰা দোকানতে বহি থাকিম। তই মুঠতে 10টা 10 বা 20ত আহিবি। পাৰিবি নহয়? পাৰিম হ'ব। চালা 10টাতে মাতিছিলোঁ, এতিয়া 11টা বজালে। ইয়াৰ দ্বাৰা একো কাম নহ'ব দেই। ঐ ব'ল ব'ল। তই ইমান দেৰি কৰিলি যে? আৰে বুঢ়া হোৱাই নাই। এই 10টাতে মাতিছিলোঁ, 11:30 বজালে। হ'ব এতিয়া ব'ল। আৰু কি কৈছিলি তোৰ মনত আছে নহয়? অঁ ব'ল। হ'ব ব'ল, যাওঁতে মনে মনে যাব লাগিব। ব'ল।
কালু আছোঁ। গেট খোল। মই কিয় খুলিম আৰু টপ ষ্টপ কৰি ল। ঐ গৰু লাহে লাহে খোল। তই মনে মনে ইফালে চাই থাক। এইখন তই মিলি থ যাতে পলাওঁতে সুবিধা হয়। হ'ব দে তই ব'ল ব'ল। উই উই তাইক খবৰ দিলি নে? খবৰ নিদিয়াকৈ আহিছোঁ আকৌ। উই শুন না মোৰ ভয় লাগিছে। কি হ'ল ব'ল। ঐ যদি মই মাৰ ঘাটৰ গম পালি আকৌ। ইফালে 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 হ'ব হ'ব হ'ব। পাপা মোৰ পেচাব কৰিব লাগিছে আহাচোন। ৰ'বা দেহা মই গৈছোঁ। অ' পাপা মই দৰ্জা খুলিছোঁ তুমি বেগেতে আহিবা। গৈছোঁ ৰ'বা। অ' পাপা চোৰ উই চোৰ খুচৰি পলা পলা পলা। ক'ত ক'ত ক'ত? এইজনী দেখিলে তেওঁ ইয়াতে লুকাই দিওঁ। আজি মই গ'লোঁ আৰু এই কুকুৰত কেলৈ আহিছিলোঁ জানো? দেহা ক'ত চোৰ ক'ত? ক'ত চোৰ ক'ত? আজি ফচিলোঁ। ক'তো নাইচোন। দেহাই ক'তনো দেখিলে চোৰটো? কোনোবা এটা আহি আছে বে। কোনোবা এটা আহি আছে বে। ছোৱালীয়ে মিছাকৈ ক'লে মোক ক'তো চোৰ নাই। মই পেচাপে কৰি লওঁ। মোৰ ফলহে আহি আছে। বৰষুণ দিলে নেকি? দুই লিটাৰমান দি থৈ গ'ল ইয়াত। আহিছিলোঁ কিবা কাৰণত হ'ল কিবা। ঐ বিকি ৰ। আৰে তই মানুহটো বৰ ফাল্টু বে। ৰখিবলৈ হ'লে ৰখিব নোৱাৰ নি? বাপেকটো আছিলে এতিয়া কোনফালে পলাওঁ কোনফালে নেপলাওঁ লাগিব। লাগিলে মই মাৰ খাই যাওঁ। ঐ লোৱা তোৰ গাড়ী তিতা যে। এই তাহাঁতৰ ঘৰতে ধুই আহিছোঁ মূৰটো। নাইকিয়া মুতিলে ন? সঁচাকৈ ফাল্টু কথা ক'বলৈ আহিছোঁ। মুতিলে ব'ল এতিয়া শুবলৈ। নাইকিয়া মুতিলে হয় নাই? হয়। মাজনী সঁচাই আজি মোৰ মনটো বৰ ভাল লাগিছে অ'। তই ইমান দিনৰ কষ্টৰ মূৰত এডভোকেট চাকৰিটো পালি। মোৰ মনৰ অভিলাষ পূৰ্ণ কৰিলি দেহা। সঁচাই মোৰ মনটো বহুত ভাল লাগিছে অ'। সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে মোৰ। কোনোবা আহিছে চাই আহোঁগৈচোন। মাজনী তোৰ নামত চিঠি এখন আহিছে চাচোন। মাজনী চিঠিখনত কি লিখা আছে? মা চিঠিখনত লিখা আছে যে অসমত এখন চিনেমা নিৰ্মাণ হ'ব। তাত মই মূল অভিনেত্ৰী ৰূপে নিৰ্বাচিত হৈছোঁ। আৰু লিখা আছে যে এখন চৰকাৰী স্কুলত ডান্স টিচাৰ হিচাপে নিৰ্বাচিত হৈছোঁ। কি এইটোচোন বৰ ভাল কথা। দেউতা দুখ নকৰিবা দেউতা। চোৱা এতিয়া তোমাৰ দুয়োজনী ছোৱালী নিজৰ ভৰিত থিয় দিব পৰা হ'ল। সৰুজনী এডভকেট আৰু ডাঙৰজনী ডান্স টিচাৰ। মাজনী মই তোক বুজি নাপালোঁ। মই তোক বহুত ভুল বুজি আছিলোঁ। হ'ব দেউতা সেইবোৰ তুমি ভাবি নাথাকিবা। মাজনী দুয়োকে ঈশ্বৰে কৃপা কৰোঁ। মই তোক ভুল বুজি আছিলোঁ। মোক তই ক্ষমা কৰি দিবি। হ'ব দেউতা দুখ নকৰিবা।
চাকৰি মানেই সফলতা নহয়। আচলতে আপোনালোকৰ সন্তানটিয়ে কি বিচাৰিছে নিজৰ জীৱনটোক লৈ তাক উৎসাহ দিয়াটোহে সফলতা। ধন্যবাদ।